আদি কিমানবাৰ কম তোমাক ভিতৰত নেখেলিবলৈ যোৱা বেলেগ কিবা এটা খেলা কি যে কৰিম নহয় ইয়াত আদি পাকঘৰৰ পৰা আঁতৰা না অফিচলৈ যোৱাৰ সময়ত দিগদাৰ নকৰিবলৈ তোমাক সদায় কওঁ কি ভাঙিলে হেৰা চোৱাচোন কি হ'ল ইয়াৰ স্কুল বন্ধ থাকিলে ইমান দিগদাৰ হয় নহয় যোৱা নিজৰ ৰুমলৈ যোৱা বন্ধ কোঠাত মুক্ত মন কিদৰে গহিম অ' মা অ' পাপা এবাৰ ভাবি চোৱা না আদি স্কুলৰ পৰা আহি তুমি কিন্তু ৰেষ্ট লোৱা নাই মায়ে ফোন কৰিলে মই কৈ দিম আবেলি তোমাৰ পিয়ানো ক্লাছো আছে যোৱা অলপ ৰেষ্ট লৈ লোৱা আদি তোমাৰ টিউশ্যন ছাৰ বহি আছে নহয় নাহা কিয়
আজি যিখিনি পঢ়িব নোৱাৰিলা সেইখিনি আজি পঢ়িব লাগিব দেই ভালকৈ মন দি পঢ়িবা হ'ব A B C D 3+3 কিমান পঢ়িম স্কুলৰ এই গধুৰ বেগ কিমান দাঙিম বন্ধ কোঠাত মুক্ত মন কিদৰে গঢ়িম আদি ও মা ও পাপা এবাৰ ভাবিছো আনা আকাশ চুবলৈ দিয়া উশাহ ল'বলৈ দিয়া আজিকালি যে একদম সময় নোহোৱা হৈছে অফিচৰ প্ৰজেক্ট আৰু তোৰ নামত নিজৰ বাবে আৰু ফেমিলিৰ বাবে একেবাৰে টাইমেই নোহোৱা হৈ গ'ল এই ময়ো যোৱা এমাহ ধৰি ৰাতি 10-11 বজাতহে ঘৰ সোমাইছোহি আজি অকণমান সময় উলিয়াই আপোনালোকৰ ঘৰলৈ আহিছোঁ ভালেই কৰিলে এই ল'ৰা ছোৱালীবোৰলৈহে বেয়া লাগে একেবাৰে সময় দিব নোৱাৰা হৈছোঁ ভণ্টি ব'লা খেলো যোৱা খেলাগৈ ভালেই হ'ল আজি তাইক লৈ আহিলে আদিও অকলশৰে থাকে তাইক লগ পাই ভাল পাইছে নানা ৰঙৰ মূৰে পৃথিৱী চোৱা দেউকা মেলিব দিয়া সদায় পাকলে মই খেলিবলৈ যাওঁ তুমি নোযোৱা নেকি যাওঁ চাবা চাম চোৱা ক্ৰিকেট খেলিছোঁ দেখিছা মই চোৱা মই 6 মাৰিলোঁ তুমি দেখিলা চোৱা মই ফুটবল খেলিছোঁ চোৱা মই গ'ল মাৰিম দেখিছা তুমি দাদাখন দাদাখন ডাঙৰ য়েই তোমাৰ ফিল্ডখন সৰু মোৰ ফিল্ডখন ডাঙৰ দেখিছা ভণ্টি এতিয়া মই খেলা ফিল্ডখন কিমান ডাঙৰ দেউকা মেলিব দিয়া আকাশ চুবলৈ দিয়া উশাহ ল'বলৈ দিয়া বন্ধ কোঠাত মুক্ত মন কিদৰে গঢ়িম ABCD 3+3 কিমান পঢ়িম স্কুলৰ এই গধুৰ বেগ কিমান দাঙিম
অ' মা অ' পাপা এবাৰ ভাবি চোৱা না